ঐ সোনকালে কৰ দাদা ই কিন্তু এক্টিং কৰি আছে মই কৈছোঁ মই এক চিনি পাওঁ নহয় ইয়াৰ অথনিয়ে হগা হৈ গ'ল ই এক্টিং কৰি আছে এতিয়া আপুনি যাওক চাই আহক মোৰ জোৰ চা লাগিছে বহুত আপুনি চাই আহক যাওক ই এক্টিং কৰি আছে হেৰা শুনকচোন আপোনাৰ কিমান দেৰি হ'ব আপুনি আহোঁতে ধনিয়া এমুঠি লৈ আহিবচোন কালি একেবাৰে পাহৰি থাকিলোঁ খুৰাহঁত আহি পাবহি আপুনি সোনকালে আহিব আমাৰ লগৰবিলাক চব ক'ৰবাত দিল্লী নেকি সেইটো আকৌ মুম্বাই ডাঙৰ ফ্লেটত খায় মই কিবা এটা কৰিব লাগিব ছ'চাইটিত ৰেচপেক্টটো কমি গৈছে যাওঁ কিবা এটা খাওঁ ভোক লাগিছে কি আছে কালি ঘৰৰ গগৈ ঘৰৰ ফ্লেটৰ খানা পৰিলে জিভাৰ পানী পৰি যায় গাহৰি পুৰা আৰু কি আছিলে ইয়াত বা কি পাওঁ পেটেকা লাগিছিলোৱে আৰু হেৰা অকণমানি ইমানকৈ কান্দিছা কিয় ইছ পাই কান্দোতে চকুহাল একেবাৰে উখহি পৰিছে পিছে ইমানকৈ কান্দিবলৈনো কি হ'ল এইজনী কোন দেখাত দেখোন পৰীৰ নিচিনা কিন্তু পৰী আচলতে থাকে জানো ৰিয়েল ৱৰ্ল্ডত মোক হেল্প কৰিবই আহিছে চাগে তাই কৈ চাওঁচোন নাপায় নহয় ইমান ডাঙৰ ছোৱালীয়ে কান্দে জানো পৰী বাইদেউ মোৰ দুখৰ কথা কি নুশুনিবা শুনিলে তোমাৰ হাৰ্ট এটেক হ'ব পিছত তুমিও কান্দি থাকিবা মই তেতিয়া কি কৰিম কোৱাচোন কোৱা মোৰ একো নহয় মই যাদু জানো নহয় পৰী বাইদেউ তুমি মোক এটা হেল্প কৰি দিব পাৰিবানে কোৱাচোন আমাৰ ঘৰত যিমান কিতাপ আছে আমাৰ স্কুলত যিমান কিতাপ আছে তুমি যাদুৰে নাইকিয়া কৰি দিব পাৰিবানে কিয় কোৱাচোন মই ইনষ্টা চলাই গেম খেলি ৰীল বনাইহে ভাল পাওঁ পঢ়িবলৈ বৰ বেয়া পাওঁ দেউতাই কৈছে আৰু বেছিকৈ এনিটাইম মোবাইল চোৱা দেখিলে ৰিচাৰ্জ কৰি নিদিয়ে আৰু মোবাইলটোও লৈ থ'ব খং কৰিছে কুকি তুমি সঁচাকৈ এজনী বেড গাৰ্ল নেকি শিকালেও একো তুমি বুজি নোপোৱা মাত্ৰ মোবাইল এঞ্জেল গেম ৰিলছ কি হয় কুকি এইবিলাক কুকি animals can also learn when you teach them so don't waste your golden period of your life কুকি তোমাৰ ভৱিষ্যতটো ধ্বংস নকৰিবা তুমি যদি এজনী বেড গাৰ্ল হয় তোমাক বিয়া কৰাবলৈ কোন প্ৰিন্স আহিব কি তো বি এ গুড গাৰ্ল এইবিলাক চব ষ্টপ কৰা নহ'লে মোবাইল ৰিচাৰ্জ কৰি নিদিওঁ আৰু মোবাইল মই লৈ থ'ম এইবাৰ বোলে মোক শ্বপিং কৰিবলৈও নিনিয়ে আৰু উইকেণ্ডত ৰৈ বিনালেখন চাবলৈও নিনিয়ে জুবিনদাৰ লাষ্ট ফিল্ম আছিল এৰা দেও সঁচাকৈ তোমাৰ বৰ দুখ হৈছে এনেকুৱা দুখ সুখ অন্তৰত লৈ জীয়াই থকা টানি পৰী বাইদেউ তোমাৰ বাহিৰে মোৰ দুখ বুজা বেলেগ এজনী পৃথিৱীত নাই কিজানি কিবা এটা উপায় কৰি দিয়া না
লাগিলে মোৰ ছেভিংছৰ পইচাখিনিও তোমাক দিম। এৰা, কিবা এটা কৰিব লাগিব। কুকি মইনা, এতিয়া তুমি মোৰ সমানে সমানে উৰিব পাৰিবা। ব'লা, তোমাক মই ফুলৰ দেশলৈ লৈ যাওঁ। কুকি মাইনা, তোমাৰ যিমান যি কাম কৰিবলৈ আছে কৰা। মোৰ কাম আছে, নপঢ়া ল'ৰা ছোৱালী গোটাই আনিব লাগিব নহয়। নমস্কাৰ বাইদেউ, ফুলৰ দেশৰ দোকানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ ইয়াত বৰ্তমান অফাৰ চলি আছে, য'ত আপুনি সকলো ধৰণৰ ফোন এটাৰ লগত 5টা বিনামূল্যে লাভ কৰিব। আমাৰ দোকানত সকলো ধৰণৰ ফোন পোৱা যায় আৰু লগতে আপুনি সকলো ধৰণৰ কাপোৰ পাব। আমাৰ ইয়াতে বৰ্তমান পৃথিৱীত লঞ্চ নোহোৱা iPhone 18 Pro Max আহি গৈছে। আপুনি অতি সোনকালে এইটো আমাৰ পৰা লৈ যাব পাৰিব। আপুনি যদি এতিয়া অৰ্ডাৰ দিয়ে, সন্ধিয়ালৈ আপুনি পাই যাব। আপুনি ইয়াতে সকলো ধৰণৰ কাপোৰ ট্ৰাই কৰিব পাৰে। আপুনি আমাৰ মাজত আহোম যুগৰ পৰা ধৰি মধ্য যুগলৈ সকলো ধৰণৰ কাপোৰ পাই যাব পাৰে। আপোনাক আমি সকলো ধৰণৰ সুবিধা উপলব্ধ কৰাই দিম। ইয়াতে যেনেকুৱা ৰীল বনাবও বিচাৰে মানুহে, সেই ৰীল সকলো আমি বনাই দিব পাৰিম। প্ৰিন্স অধিৰাজ আহি গৈছে দেখোন। এইবাৰ কাৰোবাৰ কপাল ফুলে